भाई साहब हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो इमान टाइम जसत দিব পৰা নাই তো গটিকে আজি ৰাতিপুৱা বুৰ উঠলো মানে 4জন বজাতে উঠিলো তো এতিয়া ওলাইছিলাই হৈ গল 5টা তো বুৰ আশা কৰি আছিলো মানে মেঘালয় যাবৰ কাৰণে তো আজি ফিলহাল ফাইনালি মেঘালয় যাই আছো ৰাইডত তো দেখো আপোনালোকক আৰু তলত আছে আমাৰ দুইজন ৰাইডাৰ্স আৰু 20 মাইলতো আছে তো দেখুৱাম আপোনালোকক তো চাই থাকক যাই পাইছো গেৰেজত তো ইয়াতে মানে মোৰ বয়টো আছে তো আজি এতিয়া বয়ক ওলাব লাগিলে ইয়াৰ পৰা বয়ক মানে অলপমান ষ্টাৰ্ট অভাৰ দি আছো মানে যাতে মোবিলটো উঠে পিকআপটো জলদি ল'ব তেতিয়া আৰু গাড়ী ঠিকে থাকিব পাম্পত তো এতিয়া ঢালিম এতিয়া তেল এইফালে আৰু আছে এইফালে এণ্টিও মানে তেল ঢালিব তো আৰু 20 মাইলৰ আছে দুইজনমান তো এণ্টাকো ল'ব লাগে তো তেল ঢালি গৈ আছো তেল চেল ঢালা হৈ গ'ল তো ফুল টেংক কৰি ল'লো এতিয়া আমি গৈ আছো 20 মাইল এইফালে আমাৰ আছে ৰিতেশ ভাই আৰু এইফালে আগৰ হৈছে আমাৰ জিন্তু ভাই আমি গ'লো 20 মাইলৰ টুল গেট তো এইফালে আছে টুল গেট তো এতিয়া আৰু ইয়াৰ পৰাও আছে দুইজনমান তো ইণ্টাকো ল'ব লাগে তাৰপিছত গৈ আছো মোৰ বয় আৰু এইফালে আছে দুইটা স্কুটি তো আৰু এইটো পালচাৰ এটা আছে পালচাৰ 220 তো আমাৰ পুৰা টিম কমপ্লিট হৈ গ'ল তো এতিয়া গো টু ৰাইড এতিয়া আমি এইফালে নংপ তো মোক একেবাৰে দুইজনে একেবাৰে অভাৰটেক কৰি কৰি গৈ আছে তো এতিয়া আমি আহি পালোঁ বৰাপানী তো এইফালে চাওক এতিয়া ভিউ হ'ব ষ্টাৰ্ট তো চাই থাকক আপোনালোকে এইফালে আছে বৰাপানী ओ भाई साहब ओ हो আমাৰ ৰিতেশ ভাইৰ মানে অলপমান এটা এক্সিডেণ্ট হৈ গ'ল এই টাৰ্ণিংটোতে মানে তো ইমানটা হোৱা নাই একো চাব গৈ আছোঁ তো তাতেই টাৰ্ণিঙত মানে শ্লিপ খাই কিনে পৰি গৈছিল তো সেইটোৰে অলপমান ডিছকাছ কৰি আছোঁ তো ইমানটা হোৱা নাই কিন্তু একো অলপমান স্কুটি স্ক্ৰেচ হৈছে তো এতিয়া আমি আহি পালোঁ বৰাপানী তো মানে এটা সৰু চাই এক্সিডেণ্ট হৈ গ'ল অলপ দেখাই আছোঁ বেছিও নাই এইটো ভাঙিছে খালি তো আৰু মানুহ চানুহ একো হোৱা নাই তো চব চেফটি আছে তো এতিয়া গৈ আছোঁ আৰু তো চব হৈ গ'ল ডিছকাছ কৰা তো এতিয়া আৰু গৈ আছোঁ তো যি গতিকে এইগিলা সৰু সুৰা হৈয়ে থাকিব তো আমাৰ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ
ইয়াতে মানে পুৰা ৰাস্তাৰ চাইডৰ গছবিলাক কাটি আছে যাতে গাড়ী চাড়ী ওপৰত নপৰে তো সেইকাৰণে অলপমান জাম লাগি গ'ল ইয়াতে তো আৰু যি গতিকে শ্বিলঙত হৈ গ'ল ওৱান ৱে ৰোড সেইকাৰণে এইবোৰ গাড়ীগিলা চাব পাৰে আপোনালোকে এইফালে চাহ বাগিচা বঢ়িয়াকৈ আৰু আপোনালোকে এইফালে চাব পাৰে কি ওখ পাইন গছ মা কচম লাইফত ফাৰ্ষ্টবাৰ দেখিছোঁ মই ইমান ওখ পাইন গছ আহি পালোঁ এতিয়া তো বহুত ঠাণ্ডা লাগিছিল মানে তো এতিয়া চাহ তাহ খাম আমি অলপ তো চাহ তেতিয়া বৰপানী পৰি কিনে পুৰা হেডলাইটটো হিলি আছে মানে ইয়াৰ সেইকাৰণে মই অলপ টেকনিক লগাই আছোঁ হিলাটো কম হ'ব এটা স্পীড যাব লাগিব না আমাৰ কিবা দিমাগ লগাব লাগে ক'ত পৰা কৰিম কানেকশ্যনটো ইয়াতে পৰা ৰেডি যাবৰ কাৰণে চবে ৰেডি হৈ গ'ল একজন ওলাই গ'ল আৰু বলক তো এতিয়া আমাৰ জিন্তু বাইণ্টে বোলে তেল ঢালিব তো সেইকাৰণে মই ৰখিলোঁ মই ঢালিব নালাগে মোৰ টেনশ্যন নাই মই ফুল টেংক ঢালি আহিছোঁ তো ইহঁতে বোলে তেল ঢালিব কি বঢ়িয়া ভিউ তো চাই লওক আপোনালোকে আহি পালোঁ চেৰাপুঞ্জী তো আপোনালোকে চাব তো ৰেডি 1 2 3 আপোনালোকে যদি আহা নাই এই ঠাইত তো প্লিজ আহি যাওক পুৰা কি বঢ়িয়া ঠাই না বাই চান্স আপোনালোকে মোবাইলৰ কেমেৰাইদি চাই আছে কাৰণে ইমান এটা ভাল দেখা নাপাব পাৰে
কিন্তু যোনটো মই চকুৰে দেখা পাই আছে তো আপোনালোকেও বজাৰৰ আহি পূৰা বঢ়িয়া ঠাই সঁচা পাইছোঁ কিন্তু ইয়াতে এইফালে বজাৰৰ মাজত তো বজাৰ নহয় মানে কিবা দোকান চোকান তো এইফালে আমি এতিয়া সিলেক্ট কৰি আছোঁ কি খাম কিন্তু দামগিলাতো তামাম মানে বহুত দাম আছে এটা তো যি গতিকে আহিছোঁ খাবই লাগিব ইমান দাম চালাটো 90 টাকা তো এইফালে আমি লৈ লৈছোঁ পৰঠা তো এনে খাই আছে চাও তো চাও খাই বৰিং হৈ গৈছে মানে তো আজি সেইকাৰণে আলু পৰঠা খাই আছোঁ আমি তো খাওয়া লোৱা হৈ গ'ল তো এতিয়া আৰু আহি আছোঁ মানে বেছি দেৰি কৰিব নালাগে কি আমি উভতি যাব লাগিব আৰু তো বহুত লেট হৈ যাব তো সেইকাৰণে খাই লৈ ডাইৰেক্ট আহি গৈছোঁ তো আৰু ইয়াৰ বাইকখন বাইদা কি হ'ল ষ্টাৰ্ট নোহোৱা হৈ আছে আহি কিনে ৰাস্তাতে বনাই গ'ল অলপ চাওঁ ষ্টাৰ্ট নাই হোৱা তো হৈ গ'ল বাৰু যেনে তেনে ষ্টাৰ্ট তো ব'লা ক'ৰবাত দূৰত আহিলে বাইক চাইকবোৰ অলপমান চেক কৰি আহিব আপোনালোকেও যাতে এনেকুৱা প্ৰব্লেম নহয় আৰু আহিলে অলপ সেফটি দি আহিব আপোনালোকে যাতে একো সৰু সুৰা এক্সিডেণ্ট নহয় আৰু যাতে এইটো চাওকচোন একবাৰ আপোনালোকে জানে যদি কমেন্ট কৰি কওক এইটো ফুটবল না কি হয় আমি এতিয়া ৰখি আছোঁ এতে তো ইয়াতে মানে আমাৰ গেটত কিবা পইচা লৈ আছে এই সোমাৱাৰ কাৰণে তো এইটো হয় ইকো পাৰ্ক তো এইফালে ওপৰত লেখা আছে তো গেটৰ এন্ট্ৰি কৰাৰ কাৰণে আমাৰ পৰা পইচা লৈ আছে মানে এতিয়া ইকো পাৰ্কৰ ভিতৰত আহি গ'লো তো এতিয়া আমি পাৰ্কিং কৰিব লাগে মানে তো ইয়াতে পাৰ্কিং কৰি আছোঁ
বাংলাদেশ অর্ডার পাই গেল পানি দিয়ে তো এইফালে আমাৰ বাইক পুৰা পাৰ্কিং আছে তো আপোনালোকে চাই ল'ব পাৰে কি বঢ়িয়া লাগি আছে আহি পালো ইকো পাৰ্ক তো আৰু দেখাইছো আপোনালোকক ভিতৰত সোমাই তো এইফালে মানে আৰু এটা টিকেট কাটিব লাগিব মোবাইলৰ কাৰণে এক্সট্ৰা 10 টকা 20 টকা লৈ আছে তো ফাইনেলি ইকো পাৰ্কৰ ভিতৰত আহি গলো আমি বাংলাদেশ এটা আপোনালোকক মই দেখুৱাম বাংলাদেশ যাই আছো এই পানীটো ডাইৰেক্ট বাংলাদেশ যায় ইয়াৰ পৰা ভিউ চাওক আপোনালোকে আৰু মই অলপ ওচৰৰ পৰা দেখুৱাই দি আছো এতিয়া মই আৰু অলপমান আগত গৈ আছো তো আৰু আগত দেখুৱাই আছো আপোনাক ভিউ এইফালে চাওক বাংলাদেশ মই অলপ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক এইটোৱে হৈছে বাংলাদেশ এইফালে চাওক ঝৰ্ণা ফটো চটো ক্লিক কৰা তো এইফালে আছে বাংলাদেশ দেখাই দিলোঁ আপোনালোকক এতিয়া আৰু আধা আধিগিলা আহি আছে আমাৰ এইফালে তো জায়গা পুরা বঢ়িয়া আছে মানে আমি ৰিটাৰ্ণ গৈ আছো আৰু মানে আৰু এটা জায়গাত আৰু এটা ভিউ পইণ্ট আছে তো ওচৰতে বেছি দূৰ নহয় তো সেইটো আমি চাব গৈ আছো এতিয়া এইটোৱে হয় ভিউ পইণ্টটো তো এইখিনি মই জুম কৰি দেখাই দিছোঁ এইখিনি পানীখিনি দেখিছেনে আপোনালোকে এইটোৱে হৈছে বাংলাদেশ এতিয়া পালোঁ ঘৰত তো বহুত লং জাৰ্ণি আছিল তো বহুত ভাগৰ লাগিছে তো আৰু ভিডিঅ'টো অলপ দীঘল হ'ব তো চাই ল'ব আপোনালোকে তো আৰু কি কৰিব লাগে তো জানেই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব তো বাই বাই